हेलो गाइज वेलकम टू माय यूट्यूब चैनल। और आज मैं इतना এখন গণেশগুৰিৰ নতুন ব্ৰিজ এখন নতুনকে মানে ব্ৰিজখন পুৰণা ব্ৰিজখনত এখন ব্ৰিজ মানে লগ হৈ গৈছে। আগত ব্ৰিজখন লগ হৈ গৈছে। ইয়াত ব্ৰিজখন লগ হৈ গৈছে। ইয়াত একফালে মানে এফালৰ পৰা সেইফালে যোনটো ৰাস্তা আছে সেই ৰাস্তাটো যে আহাবিলাক আপোনাৰ ঘূৰি কিনে জোৰত ফালে যাব পাৰিব। এফালে জোৰত ফালে যাব পাৰিব এফালৰ পৰা। আৰু জোৰত এফালৰ পৰা যোনবিলাক গাড়ী আহিব জোৰত সাইডৰ গাড়ী এনেকৈ আহি এফালে সিধা যায় মানে দিছপুৰৰ ফালে ওলাব পাৰিব, দিছপুৰ 6 মাইল ফালে ওলাব পাৰিব। বাকি দেখুৱাই দিছোঁ সেইটোকে কেনেকুৱা কি হৈছে। মই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ, জাষ্ট ভিডিঅ' কেমেৰাটো মানে অলপ জেগা গৈছোঁ, লগে লগে দেখিছোঁ কোনোবাই পিক মাৰিয়ে থৈ দিছে। ইমান ধুনীয়াকৈ পেইণ্ট কৰি কেনে ইমান ধুনীয়া পেইণ্ট কৰি কেনে এইটো বনাই দিছে চৰকাৰে, একদম ৰং চং মাৰি কেনে দিছে। সেইবিলাক ভালকৈ ৰাখিব এৰি নিজে এনেকুৱা মানুহ কিছুমান মানুহ থাকে, জ্ঞান নাথাকে, মানুহ দিমাগ ভিতৰত মালে নাথাকে সিহঁতৰ। যদি আপুনি দেখাও পায় যে পেলাইছে কোনোবাই, আপুনি যদি কয় যে কিয় পিক পেলাইছে, আপোনাক উল্টা ক'ব তোৰ বাপেৰে ৰাস্তা নেকি ক'ব। মাথাটো মানে কি ক'ম আৰু একদম ভাষা নাই তেওঁলোকৰ মানে গাধা যেন, একদম গাধা, দুইঠিঙীয়া গাধা এইবিলাক। যোনে জানে যে এইখিনি জেগা এতিয়া মানে একদম কি ক'ম আৰু বাদ দিয়ক এতিয়া বাকী ব্ৰিজখন দেখাই দিছোঁ, ব্ৰিজখন ধুনীয়াকৈ দেখাই দিছোঁ, ব্ৰিজখন চাই লওক। ইমান ধুনীয়াকৈ ব্ৰিজখন বনাইছে। এখন এইটো গুৱাহাটীৰ যোনটো গণেশগুৰিত ব্ৰিজ আছে সেইখন ব্ৰিজত এখন ব্ৰিজ জইন হৈছে নতুনকৈ। আপোনাৰ ইমান ধুনীয়াকৈ এইবিলাক পেইণ্ট কৰিছে। কিন্তু গুৱাহাটীত কিছুমান আছে মানুহ, গুৱাহাটীত বুলি নহয় পৃথিৱীতে কিছুমান মানুহ আছে দুইঠিঙীয়া গাধ, এই পিক পেলাইছে, আৰম্ভ হৈছে, পিক পেলোৱা আৰম্ভ হৈছে অলপ। পেইণ্ট যিমানে নতুন নকৰক কিয় এই পিক পেলাই কেনে কালাৰ কৰাবিলাকহে সিহঁতে মেইন পেইণ্টাৰ্ছ। ইয়াতে এইফালে আপোনাৰ এইফালে জোৰত তিনিআলি, এইটোফালে জোৰত তিনিআলি ফালে যাব, জোৰত তিনিআলি চানমাৰি এনেকৈ যাব। আৰু জোৰত তিনিআলি ফালৰ পৰা অহা গাড়ীবিলাক এইফালে যাব, এনেকৈ দিছমূৰৰ ফালে সেইটোত লগ হৈ যাব আগত গৈ। আহক দেখাই আছোঁ। ইয়াত আৰু 2 দিনমান ধুনীয়া একদম চেল্ফি, পুৰা ধুনীয়া ষ্টেজ হ'ব, ইয়াত চেল্ফি হ'ব, ভিডিঅ' হ'ব 2-3 দিনৰ কাৰণে। আৰু এতিয়া থাকিব, নিউজতো দেখা পাই থাকিব। ধুনীয়া পেইণ্ট আছে, ধুনীয়া কালাৰ কৰিছে। ধুনীয়াকৈ ডিজাইন কৰিছে ব্ৰিজটো। বাকী ব্ৰিজখন ধুনীয়াকৈ বনাইছে, প্লাছ আপোনাৰ ধুনীয়াকৈ এইবিলাক ডিজাইনবিলাক আঁকিছে, গছপুলি ৰুইছে। কিন্তু কিমান দিন থাকিব গুৱাহাটীত? যেনেকুৱা আমি এতিয়া ধৰি ল'লোঁ, এতিয়া আমি দেখা পাওঁ ৰাস্তাত যাই থাকিব, তামোল পাণ খাব, এইবিলাক গুটখাবিলাক খাব, ধুনীয়াকৈ 10 টকাতে পাব, খাব। আৰু এইবিলাক ধুনীয়াকৈ মাত্ৰ একদম নতুন গভমেণ্টে পেইণ্ট কৰি দিছে, সেইবিলাকত পিক মাৰি থৈ গুচি যাব। সেইবিলাক আচলতে বুজিব লাগে, মানুহবিলাকে নিজে বুজিব লাগে। কিন্তু এতিয়া কাকো এতিয়া দেখা পালেও যদি আপুনি কয় তোৰ জেগা নেকি বুলি ক'ব, বাপেৰে ৰাস্তা নেকি বুলি ক'ব, আপুনি একো ক'ব নোৱাৰে সেইবিলাকক। এনেকুৱা মানুহ আছে যোনবিলাকে মাথাটোতো আছে, ধুনীয়া ডাঙৰ চাই দিমাগটোতো আছে, কিন্তু বুজি নাপায় তেওঁলোকে কি কৰিব লাগে কি। আৰু কোনোবাই যদি বুজাই দিয়ে তাকো সিহঁতে বেয়া পায়, বেয়াকৈ ক'ব, অশ্লীল গালি দিব, কিবা কিবি কৰিব। সেনেকুৱাই আৰু সেইখিনিয়ে। ধুনীয়া এইবিলাক ধুনীয়া ডিজাইন কৰি থৈ দিছে। চাওঁ এতিয়া কি হয়, মানুহবিলাকে কিমান দিন আমি এইবিলাক ৰাখিব পাৰোঁ, ধুনীয়াকৈ যত্ন কৰি কিমান দিন ৰাখিব পাৰোঁ। এতিয়া আগত এইটো ষ্টাৰ্ট হৈছে ব্ৰিজখন, মানে এতিয়ালৈকে আৰম্ভণি হোৱাই নাই। কালি মানে আৰম্ভণি হ'ব চাগে। কিন্তু একদম ষ্টাৰ্টিঙত কোনোবাই পিক মাৰি কেনে ৰঙা আৰম্ভ কৰিছে, কোনোবাই একদম যাত্ৰা কৰি থৈ দিছে আৰু তেওঁৰ নামটো মানে নিচানটো ৰাখি থৈ দিছে। ধুনীয়াকৈ পিক মাৰি অলপ জেগা ৰঙা হৈ দিছে। এইবিলাক মই দেখাই দিম, চাই লওক। এতিয়া উদ্বোধনী হোৱাই নাই, ষ্টাৰ্ট হোৱাই নাই, পিকো আৰম্ভ হ'লেই। কি ক'ব এতিয়া মানুহবিলাকক, কি ক'ব? এতিয়া কোনোবাই ভুলতে কৈ গ'ল নেকি যে ভাবিব পৰা বস্তুটো অকল মানুহৰে আছে বুলি কেনে, ভুলতে কৈ গ'ল যেন পাইছোঁ। নহ'লেতো যদি ইমানে ভাবিব পৰা থাকিল হয় তেনেহ'লে এনেকুৱা কাম নকৰিল হয়। ঠিক আছে, চাওঁ, আগত দেখাই দিছোঁ কি ব্ৰিজখন এনেকৈ জইন হৈছে। যোনবিলাক গাড়ী এইফালে আহিব
অহা গাড়ীবিলাক এফালে গুচি যাব দিছপুৰৰ ফালে, এনেকৈ যাব। এইটো দিছপুৰৰ ৰাস্তা, এইটো পুৰণা ব্ৰিজখন, এইখন ইয়াতে পুৰণা ব্ৰিজখনত জইন হৈছে। হাল্লা হৈ আছে, অলপ গাড়ী বহুত চলি আছে। এইখন ব্ৰিজত জইন হৈছে। এফালে আপোনাৰ 6 মাইল দিছপুৰ 6 মাইল ফালে যাব, দিছপুৰ 6 মাইল ফালে যাব। আৰু যোনবিলাক এইফালৰ পৰা আহি আছে গাড়ীবিলাক, যোনবিলাক এইফালৰ পৰা আহিছে গাড়ীবিলাক, এইফালে ফেঞ্চি বজাৰ, পল্টন বজাৰ, ভাঙৰ ফালৰ পৰা এইফালৰ পৰা গাড়ীবিলাক আহে। এনেকৈ গাড়ীবিলাক আহিব, এইফালে আহিব। আৰু যোনবিলাক মানে আপোনাৰ ধৰক জোৰত ফালে যোৱা গাড়ীবিলাক এফালে সোমাই দিব, এফালে জোৰত ফালে টাৰ্ণিং ল'ব। ইয়াত কাম চলি আছে, কালি উদ্বোধন কৰিব চাগে ব্ৰিজখন, তাৰে কাম চলি আছে। ইয়াত ডেকৰেশ্যনৰ কাম চলি আছে। এনেকৈ গাড়ী এইফালে সোমাই দিব, এইফালে সোমাই আপোনাৰ গাড়ীবিলাক গুচি যাব আপোনাৰ জোৰত ফালে এনেকৈ গুচি যাব। বাপৰে, বৈদ্য কাম চলি আছে। এনেকৈ যাওঁ, কাম চলি আছে, ইয়াত ডেকৰেশ্যনৰ কাম চলি আছে। এইফালে এনেকৈ এইটো জোৰত তিনিআলি ৰাস্তাটোত লগ হ'ব। এনেকৈ জোৰত তিনিআলি ৰাস্তাটো এইফালে গুচি যাব। ইমান ধুনীয়া পেইণ্টিং কৰিছে ইয়াত, ইমান ধুনীয়াকৈ এইবিলাক আঁকিছে, কিন্তু মানুহবিলাকে কেনেকৈ ৰাখিব ইয়াক? গাড়ী চলাই যাব, বাইক চলাই যাব, খাব ঠিকছে শিখৰ গুটকা আৰু পিককে মাৰি থৈ গুচি যাব। মাৰি থৈ গুচি যাব মানে অলৰেডি মাৰিছেই। ব্ৰিজখন আৰম্ভ হোৱাৰ সেইখিনিতে মাৰিছে, কোনোবাই মাৰিছে, পিক পেলোৱা আৰম্ভ কৰিছে। মানুহ আছে আৰু সঁচাকৈ কি যে পায় সেই জেগাটোতে সিহঁতে পিক পেলাব, যোনখিনি চাফা হৈ আছে। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। বেলেগ বিশেষ একো নাই। ব্ৰিজখন নতুন ব্ৰিজ বনাইছে, আগত জইন হৈছে, সেইটোৱে পুৰণা ব্ৰিজৰ লগত লগ কৰি দিছে একেলগে। এতিয়া জাম অলপ কম হ'ব যেন লাগিছে। গধূলি সময়ত বহুত জাম হয় এইখিনি জেগাত, এতিয়া জাম অলপ কমি যাব। ঠিক আছে, আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।